পোৱালিহঁতৰ হেৰি নাটক আৰম্ভ হৈছে মই চাই লওঁ না চাই লওঁ আছোঁ ভাইজান বহাই আছোঁ ভাইজান আছোঁ
তই পয়া এটাকে মাতিবি দে ইনছে মিলিয়ে আৰে তোৰ দেউতা দেখোন নিজে ভাল ধৰিয়া আৰু তই মাতিব নোৱাৰো বুলি ক'লে কি হ'ব তোৰ দেউতাই যে যেতিয়া ভিতৰ ভাৱ কৰিছিলে ও ৰাম একেবাৰে যে গোটেই নামঘৰ প্ৰজন জনাই গৈছিলে আৰু তই মাৰিম বুলি ক'লে কি হ'ব বাৰু কচোন এই যে পয়াটো সেই কৰ্ণ পৰ্বত আটাকত কোনটিয়ে মাতিছিলে উঠা উঠা বাপু মোৰ দুকুনি ৰধন তোমাৰ পুকত মোৰ হৈবে কমৰ কিন্তু তাৰ মাজতো এটা চিন্তাই মোক বৰ বেয়া
কৰিছে। তোৰ আকৌ কি চিন্তা আমনি কৰিলে? তাৰ মানে তই পৰিছা নেকি? যৌৱনে আমনি ঐ ৰবি এৰা, এনিটাইম ঠাস খাবি। তেনেহ'লে তোৰ কি চিন্তা আমনি কৰিছে? কৈছো শুন, এই যে মানুহে উশাহ ল'ব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আজি আমাৰ দেশৰ বহুকেইখন ৰাজ্যত এই প্ৰদূষণৰ ফলত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ দিল্লীত প্ৰদূষণৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্কুল কলেজ আদি বন্ধ দিবলগীয়া হৈছে। হয় দে, ইয়াৰ বাবেতো আমিয়ে দায়ী। পানী খা নেকি তই? থাপ মাৰি ধৰে দে। হ'ব দে, একো নহয়, ভাল হ'ব। হয় দে, ইয়াৰ বাবে আমিয়ে দোষী। কোনো চিন্তা চৰ্চা নকৰাকৈ আমি এই গছ বনবোৰ কাটি খাস্তাং কৰিছোঁ। ঐ শুন, আমি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দি আমি নিজকে বচাব লাগিব। বচাব লাগিব। কওক খুৰাদেউ। মোক সেই গছজোপা কাটিব দিয়া। আপুনি আকৌ এই গছজোপা কিয় কাটিব বিচাৰিছে? হেৰি বাটৰা দুজন, মোক বচাওক। মইনো কি অন্যায় কৰিলো? মই আপোনালোকক জীয়াই থাকিবলৈ অক্সিজেন দিছো, জিৰাবলৈ ছাঁ দিছো, আৰু যে কিমান উপকাৰ কৰিছো। হেৰি খুৰা, আমি আপোনাক এই গছজোপা কাটিবলৈ নিদিওঁ। নিদো। এইটো আকৌ কেনেকুৱা কথা? মোৰ গছ মই কাটিম, তোমালোকে তাত ক'বলৈ দৰকাৰ নাই নহয়। আহে খুৰা, আপুনি আপোনাৰ দৰে কথাবোৰ কিয় কৈছে? আপুনি বাইদেউ, মই এটি প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্য। মোৰ নাম ডিম্পী শইকীয়া। চাওক খুৰা, মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি এই গছজোপা নেকাটিব। গছেহে আমাক জীয়াই ৰাখিছে। গছ নহ'লে আমি জীয়াই থাকিম কেনেকৈ? আৰু ৰ'বচোন, আপোনাৰতো চাগে নাতি পুতি আছে। নাতি আছে। তাকো 4টা। খুৰা, আপোনাৰ নাতি 4টা। সিহঁতকতো চাগে আপুনি বৰ মৰম কৰে। নকবা আৰু, সেই গোটেইকেইটা একেবাৰে সেই আলাহা কৰল আৰু। সিহঁতক জীয়াই থাকিবলৈ অক্সিজেন নালাগিব জানো? অক্সিজেন? অক্সিজেন। চাওক খুৰা, আপুনি যদি গছ বনবোৰ কাটি ধ্বংসই কৰে, তেনেহ'লে সিহঁত জীয়াই থাকিব কেনেকৈ? আমিবোৰ কেনেকৈ জীয়াই থাকিম? প্ৰদূষণৰ ফলত যদি সিহঁতৰো উশাহ লোৱাৰ প্ৰব্লেম হয়। সেই কথাটোতো নহয়, মইতো ইমানবোৰ কথা ভবাই নাছিলো। আজি তোমালোকে মোৰ চকু একেবাৰে মুকলি কৰি দিলাহে। তোমালোকে মোক অকমানো বেয়া নাপাবা দেই। আজিৰ পৰা মানে এই মুহূৰ্তৰ পৰা মই গছ কটাৰ সলনি ৰোৱাৰহে চিন্তা কৰিম আৰু। কৃষ্ণ ধন্যবাদ খুৰা। হ'ব। হেৰি দেখিছেনে বাৰু, তাক আমি গোটেইখন বিচাৰি ফুৰিছো আৰু সি ইয়াত খেলি আছে। চাও বোপাই, তই মোৰ ওচৰলৈ আহচোন। কওক খুৰাদেউ। হয় বোপাই, তই হ'বলৈ খবৰে পোৱা নাই। তই আমাৰ অঞ্চল তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছ। ই গৌৰৱ কঢ়িয়াই আনিছে। ই চৰকাৰৰ পৰা শ্ৰেষ্ঠ শিশু সাহিত্যিক বঁটা লাভ কৰিছে। কওক খুৰাদেউ। তহঁতৰ ঘৰখনৰ লগত মোক সঁচাকৈ বৰ অন্যায় কৰিলো। আনকি মোৰ পুত্ৰ ৰক্তিমক মই তোৰ লগত খেলিবলৈকো বাধা দিছিলোঁ। উপায়ো তই মোক বেয়া নাপাবি। আৰু এটা কথা, যিহেতু আজি আমাৰ মাজত আমাৰ গ্ৰাম প্ৰধান আছে, মই ইয়াতে এটা কথা ঘোষণা কৰিব ওলাইছোঁ। আজিৰ পৰা নুমলৰ পঢ়া শুনাৰ প্ৰতিটো খৰচ মই বহন কৰিম। শুনি বৰ আনন্দিত হলো। পিছে হেৰি নহয় নুমল, তোক আদৰিবলৈ গোটেই গাঁৱৰ ৰাইজখন আমাৰ স্কুলৰ ওচৰতে ৰৈ আছে। আমি সকলোৱে ইয়াত পলম নকৰি তালৈকে যাওঁ ব'ল।